ডেথ সার্টিফিকেট নো মইলেহে ওলাব ডেট অফ বার্থ সার্টিফিকেটৰ কথা কৈছো হেল্ল' বন্ধুসকল ওয়েলকাম টু বেক মাই চেনেল কমেডি ৰূপম আপোনালোকৰ মুখত হাঁহি বিৰি গাঁৱৰ বাবে সদায় এটি নতুন ভিডিঅ' লৈ আহিছো বস আপোনালোকে মোক সাপোৰ্ট কৰি দিব লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে যাওঁ বলক ভিডিঅ' আৰম্ভ কৰো দাদা আধাৰ কাৰ্ড বনাব আহিছিলো ৰবা দেই কাম এটা কৰি আছো মানে এতিয়া তোমাৰ কামটো কৰি দিওঁ কোন গাঁও দিচাং কিনা গাঁও পিন নম্বৰ 78 দুটা 6 1 শূন্য ডেট অফ বার্থ মনত নাই নহয় কেলে ডেথ সার্টিফিকেট নাই নেকি ডেথ সার্টিফিকেট নো মইলেহে ওলাব ডেট অফ বার্থ সার্টিফিকেটৰ কথা কৈছো নাই নহয় বানপানীত উঠি গ'ল মনতো নাই ডেট অফ বাৰ্থটো কিবা এটা লিখি দিয়ক আৰু কি লিখিম এতিয়া কিমান হৈছে বয়স 30 মান হৈছে মাথা ঘোলা কৰি দিবি দেই 30 হলে মানে 1991 আকৌ কিমান তাৰিখে কোনটো মাহত কি লিখিম এতিয়া মই জিটি লিখি দিয়ক একো নহয় আধাৰ কাৰ্ডখন পালেই হ'ল জিটি মানে কি লিখিম এতিয়া মই আপোনাৰ মতে লিখি দিয়ক 6 তাৰিখ 7 মাহ দি দিছো চলিব পোষ্ট অফিচ হিয়ালে খোৱা হিয়ালে খোৱা না বাঘে খোৱা দুটাই পৰে পোৱা ন যি হলেও লিখি দিয়ক কি হ'ব সেক্স নর্মাল লিখি দিও no 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 সেক্স মেল ফিমেল হেতু হুদিছো তো哎呀，妈逼的，细的，